হে এভৰিৱান, মাকুম ভ্ৰমণৰ এপিছড 3 লৈ আপোনালোক সকলোকে স্বাগতম। অতীতৰ স্মৃতিয়ে আমাক সকলোকে ৰিঙিয়াই মাতে, নহয় জানো? আমাৰ পৰিয়ালৰ সবাতোকৈ প্ৰথম ঠিকনাই আছিল এই ঘৰটো। এতিয়া বিদায় পৰ্বত কইনাক জনালো আগন্তুক জীৱনৰ বহুত বহুত শুভকামনা। গধূলি সময়ত তিনচুকীয়া স্থিত আমাৰ মামাৰ ঘৰলৈ এপাক মাৰি। আমাৰ মামী পিছে খুব পাকৈত ৰান্ধনী। 4 বছৰৰ মূৰত লগ পালো এয়া আইতা, এয়া মৰমৰ মামা আৰু মামী, এয়া জিনি, জোন আৰু বাকীবোৰকতো চিনি পাইছেই। নেক্সট ডে মৰ্নিং আমি ৰাওনা হলো অইল চিটি ডিগবইলৈ বুলি। দুয়োকাষৰ দৃশ্যনন্দন চাহ বাগিচাবোৰৰ অন্তত আমি উপস্থিত হলো আন এজন আত্মীয়ৰ ঘৰত। মাহী আইতাৰ ঘৰত পোৱা মৰমবোৰ হৃদয়ৰ জুলুঙাত বান্ধি ললো আৰু এতিয়া বিদায় মুহূৰ্তৰ অন্তত আমি আগবাঢ়িলো মাৰ্ঘেৰিটাৰ ফালে। অৰুণাচলৰ সীমান্তত লাগি থকা মাৰ্ঘেৰিটাৰ চাহ বাগিচাৰ প্ৰাকৃতিক পৰিৱেশত আপোনাৰ দেহ মন এনেই নাচি উঠিব। একচুৱেলি মই আছো মাৰ্ঘেৰিটাৰ সৰু মামাৰ ঘৰত, লগত আছে মামা মামী আৰু তেওঁৰ ল'ৰা বিতুপন। গধূলি সময়ত ইয়াৰ পৰা বিদায় ললো। আপোনালোকৰ সঁহাৰি পালে অধিক উৎসাহেৰে কাম কৰি যোৱাৰ হেঁপাহ, চ' প্লিজ ছাপৰ্ট মি।